Assalamualaikum, hello guys, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মই আহিলোঁ বহুত দিনৰ মূৰত আৰু আজি মই বনাম মাছৰ মাথা। আপোনালোকে বাৰু মাছৰ মাথা কেনেদৰে বনাই খাইছে? সকলোৰে ৰেচিপি বেলেগ বেলেগ হ'ব পাৰে আৰু আজি মই বনাম একদম সিম্পল আৰু ইজি ৰেচিপি মাছৰ মাথা। তো লেটছ গো। প্ৰথমে আমাক মাছৰ মাথা বনাবলৈ লাগিব পিঁয়াজ দুটা লৈ ল'ব, জলকীয়া কেইটামান ল'ব, কেঁচা জলকীয়া আৰু নেমুৰ পাতৰ কোমলীয়া পাত কেইটামান ল'ব আৰু নহৰু কেইফুটামান ল'ব। প্ৰথমে কেৰাহী এটাত তেলখিনি গৰম দি ল'ব, তাৰপিছত পিঁয়াজখিনি দি দিব, ভালদৰে পিঁয়াজখিনি ফ্ৰাই কৰিব, জুইটো সদায় কমত ৰাখিব। তাৰপিছত নহৰু কেইফুটামান দি দিব আৰু নহৰু কেইফুটা পিচিব নালাগে, সৰু সৰুকৈ কাটি ল'লেই হ'ল। তাৰপিছত কেঁচা জলকীয়া কেইটা দি দিব। তাৰপিছত নিমখ, হালধি আৰু গৰম মছলা লগতে জলকীয়াৰ গুড়া যিমান পৰিমাণৰ লাগে সেইখিনি দি দিলেই হ'ল। ভালদৰে গোটেইখিনি ফ্ৰাই কৰি ল'ব। তাৰপিছত মাছৰ মাথাকেইটা দি দিব আৰু ভালদৰে ফ্ৰাই কৰিব গোটেইখিনি মিলাই। মাছখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত মছলাখিনিৰ লগত মিলি যোৱাৰ পিছত পানী একাপ দি দিব আৰু ভালদৰে সিজিব দিব। দেখিছে মাছৰ মাথাখিনি সিজি আহিছে। মাছৰ মাথাখিনি সিজাৰ পিছত আপুনি ভালদৰে মাছৰ মাথাখিনি ভাঙি দিব, হাতাৰ পাত দি গুড়া কৰি দিব মাছৰ মাথাখিনি এনেদৰে। তাৰপিছত পানীখিনি শুকাবলৈ দিব। পানীখিনি শুকোৱাৰ পাছত নেমু পাতকেইটা দি দিব আৰু মাছৰ মাথা ৰেডি। তো গাইজ দেখিলে চিম্পল আৰু একদম ইজি ৰেচিপি হয় মাছৰ মাথা আৰু খাবলৈ বিৰাট সোৱাদ। আপোনালোকে বনাই চাব আৰু খাই চাব, লগতে কেনেকুৱা হ'ল মোক জনাব কমেণ্ট কৰি। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লগতে লাইক এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।